my god. হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বন্ধুসকল বহু দিন হ'ল, প্ৰায় এসপ্তাহ হ'ল চ' ভিডিঅ' দিয়া নাছিলোঁ। আৰু মই কৈছিলোঁ সেইদিনাখন ভিডিঅ'টোত যে এসপ্তাহৰ মূৰে মূৰে মই ভিডিঅ' দিয়া কৰিম, কাৰণ সময় নাপাওঁ ন আজিকালিতো, আপোনালোকে জানে। তো আজি ফাইনেলি এই ভিডিঅ'টো বনালোঁ আৰু আজি হৈছে দিৱালী। চ' সকলোকে হেপী দিৱালী। আৰু ভিডিঅ'টো স্পেচিয়েল দিৱালীৰ কাৰণে বনাইছোঁ। আৰু কি হয় আপোনালোকে চাই থাকক, শেষত আপোনালোকে নিশ্চয় গম পাব যে দিৱালীত মই কি কৰিলোঁ। তো লেটছ গ'। এতিয়া কি কৰিম, এতিয়া কলপুলি চলপুলি পুতিব লাগে, তো ৰাতি চাকি জ্বলাব লাগিব। কাৰণ এতিয়াতো জানেই আমি চাইনিজ একো ইউজ নকৰোঁ, চব মানে মাটিৰ চাকি দিবলৈ চেষ্টা কৰিম। চেষ্টা কি আৰু দিমেই। চাইনিজ আমি বৰ্জন কৰি দিছোঁ ট'টেলি। তো লেটছ গ'। আজিৰ ভিডিঅ'টো কি হয় চাই থাকক, দেখা পাই যাব। আৰু বন্ধুসকল এইবিলাক বাঁহ দেখিছে, এইবিলাক বাঁহ। চ' এইবিলাক বাঁহত তাৰমানে চাকি দিব। তো আমাৰ দাদাই স্পেচিয়েলি বনাইছে ইয়াতে। তো ৰাতি দেখা পাম কেনেকুৱা লাগে। তো ইয়াতে চাকি দিবৰ বাবে ইয়াতে কলপুলিৰ কলগছৰ এনেকুৱা দনাৰ নিচিনা কাটি মাত্ৰ ইয়াতে চাকিসমূহ থ'বৰ কাৰণে ইয়াতে বনাই থকা হৈছে। আৰু বন্ধুসকল এতিয়া মই গৰু নিব আহিছোঁ, কাৰণ আজি দেৱালী। চ' অলপ সোনকালে গৰুকেইটা লৈ যাওঁ, কাৰণ আমাৰ গৰু আছে। চ' গৰুকেইটা লৈ যাওঁ এতিয়া। এই আছে ৰ'ব। পকিছে আমাৰ ইয়াৰে। চ' কিছুমানে ধান কাটিছে, এইখিনি কাটা নাই, আছে অলপ। তো গাইজ ফাইনেলি কলপুলিবোৰ পোতা হৈ গ'ল। চ' এইডাল হৈছে কলপুলি। চ' ইয়াতে সন্ধিয়া চাকি দিব লাগিব। তো বন্ধুসকল ইয়াতে এনেকুৱা কলৰ দনাৰে ইয়াতে বনোৱা হৈছে, আৰু ইয়াতে আমি ছাতিসমূহ থ'ম আৰু আলি দিম বাঁহৰ গছত। তো বন্ধুসকল আপোনালোকে এটা কথা কওক, আপোনালোকৰ ফালে দেৱালী কিমান দিন উদযাপন কৰা হয়? আমাৰ ইয়াতেতো 2 দিন মানে চাকি দিয়ে, 2 দিন। আৰু তো আপোনালোকে মোক কমেণ্ট কৰি জনাব কিমান দিন আপোনালোকৰ তাত দেৱালী উদযাপন কৰা হয় বা চাকি দিয়ে। আৰু অলপ পিছত সন্ধিয়াই হ'ব, আৰু সন্ধিয়া হ'লেতো জানেই পোহৰৰ উৎসৱ দীপাৱলী 2020 আৰম্ভণি হ'ব আমাৰ অসমত। বেলেগ ৰাজ্যততো কালিৰ পৰাই কৰিছে প্ৰায়। আৰু তো বেলা যাবই আৰু আন্ধাৰ হৈ আহিব লাহে লাহে। আৰু আপোনালোকক লগ পাম সন্ধিয়া। আৰু মই সন্ধিয়া চাকি দি কিনে মই সৰভোগত যাব পাৰোঁ, কাৰণ তাত আমাৰ কালী মন্দিৰ আছে। চ' কালী মন্দিৰটো আজিৰ তাৰিখৰ পৰাই কালী পূজা আৰম্ভ হ'লা হয়, কিন্তু জানেই কৰোণাৰ কাৰণে কালী পূজা দুৰ্গা পূজা একোৱেই নহ'লাক। তো কি অনুষ্ঠিত হয় বা কেনেকৈ কি কৰে আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। আৰু বিশেষকৈ সৰভোগৰ লাইটৰ পোহৰ দেখুৱাম আপোনালোকক, চাই থাকিব দীপাৱলী। আৰু হঠাৎ মই চোতালৰ পিনে ওলাই আহি দেখিলোঁ যে আকাশৰ দেখি সেইটো কোনোবাই আকাশবন্তি এৰি দিছে আৰু সেইটো যাই আছে। বঢ়িয়া লাগিছে, একদম ছুপাৰ। তো বন্ধুসকল আপোনালোকে তেতিয়া দেখিছিলে যে কলত দুৰ্নীতি এইবোৰ বনাই আছিল। চ' এনেকৈ বনাই দিছে, কেনে লাগিছে কমেণ্ট কৰি জনাব দেই। ছাতি গাইজ দিলোঁ ইয়াতে। তো দি ল'লোঁ, আৰামছে থাক বাছ। আগে অলপ
হ'ব যা কিমান তো জুম কৰা আছে তো ইমান ঘূৰি যায় নেকি দি কৃষ্ণ কোৱাই নাই ইয়া নুপুৰ কিয় ৰিলিছে Mridul vlog কি হৈছে লাষ্ট ইটো আর নাম দো আৰু এটা সেই হেন চাৰি ডাঙৰ এইটো সৰু এইটো লাম্বা হেন লাগে না লাম্বা হেন ভাল এইটোৱে ভালটো মোবাইল তলত নকৰবি হা Oh my god. হাততে ফুটে মোৰো এটা ফুটছে দু পইচা গলো ফুটা নাই গাইছ এতিয়া আমি সৰভোগত যাই আছোঁ তো চাই থাকক আৰু এয়া হৈছে ডাইচ চ' দেৱালীৰ কাৰণে সকলোৱে ডাইচ খেলিছে ইয়াতে যাৰ টকা আছে আৰু যাৰ টকা নাই সিও খেলিছে চ' খেলক দে ডাইচ দেৱালী বুলি তো বন্ধুসকল এতিয়া মই সৰভোগত আহি পালোঁ আৰু সৌখন হৈছে ব্ৰিজ চ' ব্ৰিজ পাৰ হ'লে সৰভোগ মেইন টাউন পাই গ'লোঁ আৰু চাই থাকক এইগিলা হৈছে দোকান চ' চাই থাকক আৰু কি কওঁ এতিয়া আমি সৰভোগত আহি পালোঁ মোৰ সৈতে আছে ৰাজ আছে আৰু গোটেই মখা আছে আৰু আমি এতিয়া পূজা চাই আছোঁ আপোনালোকে চাই থাকক তো বন্ধুসকল ইয়াতে ভাৰতৰ বীৰ শ্বহীদ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি হিচাপে ইয়াতে চাকি জ্বলোৱা হৈছে চ' ভাল লাগিছে দেখি তো গাইছ আজিৰ ভিডিঅ'টো ইমানেই আছিল আৰু কেনে লাগে কমেণ্ট কৰি জনাব ইয়াতে মোৰ বন্ধুসকল আছে তো হেপী দিৱালী ফ্ৰেণ্ডছ আকৌ এবাৰ বাই বাই মিষ্টাৰ ভেক্টৰ আছিল কিন্তু থাকিব আৰু থাকে বৰ্তমান কিবা আছে না বৰ্তমান মানে মই এটা পৰ্টেলত কৰ্মৰত হৈ আছোঁ 24 সকলোৱে আঁকোৱালি লৈছে ডেছক্ৰিপশ্যনত লিংকটো থাকিব আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰি দিব ইউটিউবত দুয়োটা প্লেটফৰ্মতে উপলব্ধ হয় আৰু সৰভোগৰ যিখিনি লোকেল নিউজ আছে আপোনালোকে সকলোখিনি পাব ইয়াতে তো আপোনালোকে চাব তো বন্ধুসকল আপোনালোকক সকলোকে হেপী দিৱালী বাই বাই